3, 2, 1. मैं मैंने चाई गलो माने भिडिओ ना चैलेंज हवा जा आछे तो सेकंड चैलेंज स्टार्ट हवा जा आछे तो पूरा रेडी सब चली एबागे आज हायर करि इनजु बितुपन द डिमांडेड प्लेयर और एबागे जुगल आछे तो आज सेकंड चैलेंज तो बहुत प्रिपेयर करछु आमी ए काजिया इत्याते आरम्भ जा 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 तो नियम सियम कइछु पूरा भिडिओ बानि रहे माने साइड ऑफ भिडिओ तो দিয়ে গেছি চলি পুরা দেখছি না এটো হইছে টিম এ আর এটো হইছে টিম বি তো রেডি না পুরা বিতুয়ান ওকে ওকে রেডি পুরা রেডি হয়েছে তো প্রথম চ্যালেঞ্জটো নক মই বুঝে দিছো প্রথমটো হ'ব হাইড এন্ড সিক চ্যালেঞ্জ মানে এটো হইছে টিম কি কলো বি এন্ড হইছে টিম বি আর দিনে এ তো কোনি জিতব আজি বি 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 ইয়েস এটো জস লাগে জিতপাক লাগি তো ফার্স্ট হব এন্ডৰ হাইড এন্ড সিক চ্যালেঞ্জ হাইড এন্ড সিক মানে লুকা ফাকু মানে টিম এ তিনটা রাউন্ড হব জুনি আমনে হনকালে বিশ্রি পায় শুনিয়ে উইনার হব তিনটা রাউন্ডত আমি লাস্টৰ অন্তত চাম তো আজি ব্যাক ক্যামেরাত আছে আমার ঋষিরাজ এন্ড জুমন তো আমাক ফুল হেল্প করব স্টোন পেপার সিজার চ্যালেঞ্জ তো কোনি ফার্স্ট লুকাব কোনি বিশ্রিব হেতুক লৈ তো ফার্স্ট দে এটো হইছে টিম এর ক্যাপ্টেন আর এটো হইছে টিম বির ক্যাপ্টেন তো এটা আওয়াজ আছে স্টোন পেপার দে Stone, paper, scissors. Stone, paper, scissors. তো টিম এ জিকি গেল তো কি করবি প্রথমতে আমি বিশ্রিম তুই বিশ্রিবি আছে এটো এরিয়া পুরা এর পরা দেখছি না বেড়া ইনকে এটা রাউন্ড সাইড কোনিয়া টাইপ এটা হে আছে মানে প্লট আছে তো এরে ভিতরতে এন্দে লুকাবা লাগবো এরে মানে এতেই কবাত আর ঘরের ভিতরত লুকা নাই আর বাকি মই জায়গা কিটা আপনালোকক চাই লক একটা জায়গার ভিতরতে লুকাবা লাগবো তো এটুয়ে ফার্স্ট চ্যালেঞ্জ তো টাইমটো একদম নোট করিম তো মোর ঘড়িটো লৈ গে যা রেডি হৈ গৈছে না লুকাবাক লাগি তো এন্দে ফার্স্ট লুকা পড়ছি সেইকাৰণে এন্দে লুকাবা লাগব তো তান্দক বাহিৰত লৈ গৈছো এই জায়গাখনিক লৈ যাম ৰব এন্দৰ এই এৰিয়াটোৰ ভিতৰতে আমাৰ পুৰা লুকাবা লাগব তো চ্যালেঞ্জ আৰম্ভ হ'ব যা আছে ভিডিঅ'টো চাই থাকক পুৰা মজাদাৰ হ'ব যা আছে দে 40 সেকেন্ড লাগে থৈ দিছো আমাৰ ঘড়িটোত তো এই 40 সেকেন্ড অনাই 30 সেকেন্ড হল আর 10 সেকেন্ড আছে তাৰপিছত বিস্তিবা লাগব সেইমান একবা আৰু Oh guys, মই গাছৰ তিৰিকিম কিমান সেকেন্ডত বিস্তি মানে উলিয়াব পারবি ndo হে মাত্র 2 সেকেন্ডত বিস্তি উলিয়াব পারা ইমান গতাই জানা না হা 3, 2, 1. যা গো তন তাল্লাক হই গেল 40 সেকেন্ড হই গেল দেখছি না জল জল তে আমার পিছে পিছে টাইমটো নোট করবা লাগবো আহক ফুল দাউৰি আছে কত বিস্ত্রিব চাই আছে তো বিটুয়ান অন ফায়ার ক্যাপ্টেন অন ফায়ার পুরা তিন জায়গাত গেছি এই বাগে দি গেছি এই যুগল বাগে গেছি ইতে রক 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 এটাক বলে দেখলে সুমনক দেখছি তো যাক দেখা পাইছি শুনি ধুনীয়াকে বলে লিয়াল রক তো সুমনক প্রথমতে দেখা পালাক তো এটাই যে এলিমিনেট সুমন এলিমিনেট কেনা লাগছি প্রথমলে কিনে अजीब लग रहा है साले কি কাকো বিচৰিব নাই যুগলে দুটাক বিচৰি পালাক কেপ্টেন কাক বিচৰিছা দেই কেনে লাগিল খুব বেয়া তো এটাই বাচি আছে এটা মৃদুল তো টাইমটো ভালকে নোট করবি দে একদম এটাই আছে এটা তো যুগলে মৃদুলক বিচৰিছে পুরা ধ্যান লাগছি মোর মৃদুলক বিচৰিব নাই এনে বহুত সময় বিচৰিছে ক'ত এনা এটাকে পাৰিছা তেন্তে এটা ট্ৰিক লাগিছি তাৰমানে আগতে কৈ থৈ দে তাক বিচৰি পাইছোঁ তেতিয়া তেন্তে বঢ়িয়াকৈ হ'লে না বৰ্তমান হৈছে 2 মিনিট 50 ছেকেণ্ডে হ'ল মোটামুটি তো বিচৰি বনাই ইটাক লাগি মৃদুলে কেপ্টেইন হ'ব লাগিছিল মোৰ মতে মৃদুলক ইটাক লাগি বিচৰি বনাই এটা জেগাত লুকি আছিল কায়ে বিচৰিয়ে বনাই তো কিমান ছেকেণ্ডত হ'ল 3 মিনিট 7 সেকেন্ড 3 মিনিট 7 ছেকেণ্ডত এণ্ডৰ ফার্স্ট রাউন্ড কমপ্লিট 3 মিনিট 8 সেকেন্ডৰ আগতে মানে এণ্ডৰ প্লেয়াৰ কিটাক বাছি উলিয়াব লাগিব মানে বিচৰি উলিয়াব লাগিব পারবি না চেষ্টা কৰিম ফুল তাৰমানে অন ফায়াৰ তাৰমানে এণ্ডে মাখানক লৈ আহিলোঁ এতে ছেকেণ্ড ৰাউণ্ড ফাৰ্ষ্ট ৰাউণ্ডে চলি আছে তো এইবাৰ এণ্ডৰ তাৰমানে সেই এণ্ডে বিচৰা পালি তো এতিয়া 3 মিনিট 7 ছেকেণ্ডত হে হৈছে এণ্ডৰ তাৰে আগতে বিচৰিব লাগিব তো টাইম স্টার্ট করে দিছো তিনকে পুরা পিছমুৱাকে বহাই দিছো একদম চিটিং করবা নৰা কৰি দিছো তো কেনাই জোস খুবই
বেয়া কাৰণ মই লুকাবই টাইম নাপলো তো এন্দকে ফাৰ্ষ্টতে এলিমিনেট কৰি দিছি তো মৃদুলে এন্দৰ টিমটো অলপমান ৰক্ষা কৰলাক 3 মিনিটক লগি নিছি তো মৃদুল কেনাই তাৰমানে পাৰবে না এন্দক বিচাৰি ল'বা আগতে আৰামত পাৰিম তো তই হা কিন্তু পারবি না নক 3 মিনিটের আগতে একদম সহজ বিটু যুগলক বিচৰি পেলে একদম সহজ বিটু মানে তাই এখনি কেনন চলি তাক লুকতো সহজ কথা নহয় আৰু সৰু নিজে লাগিব তো এনে তাতে এটা এডভান্টেজ আছে মানে বিটুৱান অলপমান শকত নাই কাৰণে তাক অলপমান বিচৰি পাবা সহজ বুলি ভাবিছে এন্দে সেইটো কথা ভাবিছে সেকেন্ড চলিছে 40 সেকেন্ড হৈছে তো হৈ গেল এন্দৰ টাইম পুৰা দাউৰি আছে দেখছি না এন্দৰ অলপমান জোচটো বেছি ৰান্ধত হা ফাৰ্ষ্ট এলিমিনেট হৈ গেল এই ৰাউণ্ডৰ জিংকে এন্দৰ সুমান এলিমিনেট হৈছিল জিংকে এন্দাই সেলিব্রেশন করতে থাকে তো যুগল এলিমিনেট হৈ গেল আরে আমাকে টিম এর ক্যাপ্টেনক বিচৰি ললাক টিম এন্দৰ দৰে আহিছিল কৃষ্ণ আৰু হেওক আগতে বিচৰি পাইছিল সুমনক ঠিক এনেৰো যুগল আৰু বিতুমনক বিচৰি পাইছি চবতছে সৰু প্লেয়াৰ আমাৰ ভাস্কৰ তো এনে কি প্লেন মাৰিছে বুলি ভাবছি সৰুক মাকে মাতা বুলি আটা বাঢ়িছে তেতিয়াহে অলে আহিব তো সিও জানে যদি সি জানে তেতিয়াহ'লে সি অলে নাহে তো চাইরে হয় বিচরিছে বিচরি বনাই হয় মোরা হয় বিচরি বনাই তো কে সেকেন্ড চলিছে তো 2 মিনিটে হই বলে আর থরুক বিচরি নাপে তেতিয়াহ'লে উইনার হয়ে যাব এবাগে তো বিচরি পাই গেলাক বলে কেজিল লিখছিলাম বাপ রে বাপ এতে লুকিয়েছিল পুরা মজা মজা আৰু ওয়েল ডান তো কে সেকেন্ডতে কৈছিল ধর 2 মিনিট 24 সেকেন্ডত এন্দৰ রাউন্ড মানে ফার্স্ট রাউন্ড শেষ হল তো টিম এ করছিল 3 মিনিট 7 সেকেন্ড আর টিম বি করছি কিমান 2 মিনিট 24 সেকেন্ড হ্যাঁ তো ফার্স্ট রাউন্ড আমার শেষ হল দি দিছো তো ফার্স্ট রাউন্ডটো শেষ হল আৰু 5 মিনিট ব্রেকৰ পিছত সেকেন্ড রাউন্ড আৰম্ভ হবা যায় আছে আৰু কেনে অনুভৱ বহুত ভাল কাৰণ হাৰা খালা জিকছো কাৰণ আমাৰ জুনি মিদুল বেষ্ট প্লেয়াৰ অফ দিস ম্যাচ এই কাৰণে জিকছো এবাৰ তুমি কোন নাই ফার্স্ট রাউন্ড হারি কিনে কেনে অনুভৱ তুমি মই জিংকে যাব কোনো অনুভৱ নাই কোনো ৰিয়েকশন নাই ফুল কান্দাব আহি গেছি চলি কাৰণ 50 টাকাৰ কথা আছে তো আছিল কৃষ্ণ ভাত মানে টিম বি তো এতিয়া ক'ব এনে কি কৰিবা প্ৰথমতে প্ৰথমতে আমি লুকাৰ সিদ্ধান্ত লৈছো তো প্ৰথমতে এনে লুকৰ সিদ্ধান্ত লৈছি মানে এনে লুকাব তো বিটুমানতে ফাৰ্ষ্ট বিচৰিবা লাগিব তো সেকেন্ড ৰাউণ্ড আৰম্ভ হবা দিছি তো প্লিজ লাইক আৰু শ্বেয়াৰ যিমান পাৰে কৰি দিয়ক রাউন্ড আরম্ভ হয়ে গেছি আমার তো এন্দে ফুল এতিয়া ভাবি আছে কি করব কি নকরব তো ফুল প্ল্যানিং বানিয়েছে দে কই দি একবার প্ল্যানিংর কথা আমাৰ এক হয় এক আমি দয়ে সিধাই দি যাম বেয়া ধৰি তো গোটাকেইটাৰ মানে বেলেগ ৰাস্তাই দি যোৱাৰ প্লেন কৰছি কিন্তু এইটো প্লেন যি চবে সেইটো প্লেনে কৰিছে এন্দে কিন্তু গম পোৱা নাই এইটো কথা তো যি কৰে কৰক দক এন্দৰ ওপৰতে এৰি দিছো আৰু গেল ফুল দাউৰি আছে এতিয়া এই সৰু উঠিবই পৰা নাই তো ফুল দাউৰি আছে ভিটিবলক দেখিছিলে ফুল দাউৰে নি বা ইয়াৰ পৰা ৰাস্তাৰ পৰা এটা বাঢ়িছে মিডিলক দেখছো মই এটা আৱাজ এটা শুনছো গাইছ এটা লুকে দেখিব লাগে ভিডিঅ' হৈ চাওঁ মই তো ইয়াৰ এতিয়া পপা ধুইনা চাই ল'ব যদি আছলিকে আছে ইয়ে মা ক'ত লুকি আছে দেখিছিলা মৃদুলো এলিমিনেট হৈ গৈছি বোলে তাতে ক'ৰবাত লুকি আছে দেখছিনে নিয়মৰ লগতো খেলি মেলি কৰি থাকে আমাকে কয় আৰু দে তাক কোনি এলিমিনেট হ'ল কৈ দি তিনো হ'ল নেকি তিনো নাম বাচিছে মানে কেপ্টেইনক বেছি বনাই নামি গেছি দেখছি না চালা জিকোৱা মুঠতে খেলা এই ৰ'দত এই প্ৰখৰ ৰ'দত বিচৰি আছে দেখছি না এই ইয়ে ভাই চলি হে সঁচা বললি বাচি ৰাখিব নেকি তো পুৰা বহুত টাইম জহন লাগছি মোৰ এইবাৰ কাৰণ কৃষ্ণবক বহুত সময় ধৰি বিচৰিয়ে বনাই এন্দে ফাইনেলি পাই গেলা কৃষ্ণবক ক'ত বিচৰি আছে দেখছি না গুৰুহঁতে তো লাষ্টত আমাৰ বিচৰি দিলাক যুগলে এলিমিনেট হৈ গ'লে হৈ গ'ল মৃদুল মানে এই নাওমেণ্টি মানে বেছি নাওমেণ্টিও নহয় তো কাটা গেল ক'ৰবাৰ পৰা যাই পাইছিল তাৰমানে অলপ মানে খুন হৈছি দাউৰাতে মানে লুকতে
এলাখান দেখছি না চবে মলম লাগি আছে গাইজ শ্বেয়াৰ কৰি দিবি ভিডিঅ'টো মানে খুন হৈছে লোকতে মানে কাটা মানে হে লাজুকিলতাৰ কাটা তাতে চচৰি যায় সেয়ে বাকী এই অলপমান চচৰিছে বিতুবনৰ অলপমান চচৰি লাগছি তো সিহঁতক অলপমান মলমান দিছোঁ তো এই কৰি আছে এতিয়া কি ৰেডি না নন্দে ৰেডি পুৰা তো উন্নয়ন হ'বা পুৰা ৰেডি না আৰু এটা কথা মই কৈ লওঁ এই যি দলকত দিছোঁ তিনিটা এই তিনিটাই কিন্তু কেতিয়াও নিজিকে কাৰণ এৰে নেক্সট ৰাউণ্ডত মানে নেক্সট খেলাখনত তুন্দে চব আকলা আকলি যাব লাগিব এইটো কিন্তু মনত ৰাখ তুন্দে টাৰ্গেট অলপমান কম হৈছে তাৰমানে 2 মিনিট কিবা 41 ছেকেণ্ড মানতে 46 ছেকেণ্ড মানতে হে হৈছে তাৰমানে ধৰক বিচৰি পাই গৈছি তাকেতো 2 মিনিট 46 ছেকেণ্ড মানতে ধৰক বিচৰি পাইছি তো এতিয়া তান্দে এন্দৰ আগত মানে 2 মিনিট 46 ছেকেণ্ডৰ আগতে তান্দক বিচৰি পাব লাগিব তেতিয়া এন্দে জিকব বুজিব আৰম্ভ হৈ গৈছে এতিয়া এলিমিনেট হৈছে তো ফাৰ্ষ্ট এলিমিনেট হৈছে যুগল দে যুগল হ'লে হাতে মোক মন নাই বোলে হাতা ভৰি গৈছে আৰু মোক মন নাই তো ফাৰ্ষ্ট এলিমিনেট হৈ গ'ল যুগল ক'ত পাইছে তো সৰু এলিমিনেট হৈ গ'ল আগৰবাৰ সৰুৱে এন্দক বাচি আহিছিল ভাই ইমান সোনকালে এলিমিনেট হৈ গ'ল এই সৰু এলিমিনেট চব এলিমিনেট তো জয় হৈ গ'ল এই ছেকেণ্ড ৰাউণ্ড মোৰ হিচাপত জয়টো হ'ব লাগে কিমানটা বিচাৰিছি 1 মিনিটতে গোটেইকেইটা বিচাৰি পাই গৈছে ভাই ইবাৰো হাৰিলা কান্দে খেলা পাইছিলোঁ এতিয়া 2টা ৰাউণ্ড আমাৰ টিম বিয়ে জিকি গ'ল আপোনালোকে চাই লওক লগা যান এই চাওক এই 3টা ৰাউণ্ডৰ খেলা পাইছিলোঁ ৰাউণ্ড 2 ৰাউণ্ড 3 তো ফাৰ্ষ্ট ৰাউণ্ডৰ উইনাৰ হৈছে টিম বি দেখছি না আৰু ছেকেণ্ড ৰাউণ্ডৰ উইনাৰ হৈছে টিম বি 2টা ৰাউণ্ড টিম বিয়ে জিকিলাক তো অৱশেষত উইনাৰ হৈ গ'ল আমাৰ টিম বি তো টিম বিৰ প্লেয়াৰকেইটা হ'ল কৃষ্ণৱ সুমন আৰু মৃদুল তো টিম বি হৈ গ'ল উইনাৰ হাইড এণ্ড চিক উইনাৰ হৈ কেনে লাগিল কেপ্টেইন খুব আনন্দৰ কথা খুব আনন্দৰ কথা বোলে চালা কবাৰ কিবা তো কেনে লাগিল মৃদুল গাইজ ধনী হ'লে প্ৰথমতে ইয়েহে হয় দেখা দে তো এন্দক ইনকে কথা সুধি দেখিলে কাজিয়া লাগি যাব মাৰা মাৰি হৈ যাব এটা পুৰা কৰি দিলোঁ পুৰা দেখছি না ইনকে তাতে দেখিব লাগিব হে কি তোৰ এটা চান্স লাগব নেকি লাগব আৰু কোনে আছিল লাগব চান্স তোৰ মতে কি ক মই এটা কথা কওঁ খেলা 3 ৰাউণ্ড হৈছে 3 ৰাউণ্ডৰ খেলা 2 ৰাউণ্ড আমি জিকছো এই ৰাউণ্ড জিকি হ'লেও কথা নাই আমি জিকি দেখিম কি নহয় সেইটো ৰাউণ্ড গেছি সেইখন খেলা বেলেগ আছিল এতিয়াও ভাবিবই পৰা নাই সেইখন খেলা তুন্দে জিকছা এতিয়া কি কৰবি এন্দক কি ডিছকুৱালিফাই কৰছোঁ এন্দে তাৰমানে এখন খেলা খেলবা নোৱাৰে সেইখনত হাৰাৰ কাৰণে তো এতিয়া কি এন্দক কি খেলবা দিয়া যায় নে নাযায় নাযায় তোমাৰ মতে তোমাৰ মতে তো পাৰ্টিচিপেট গীটাৰ গোটেইকেইটাৰ মতে এন্দক খেলবা নিদে তো ঋষিৰ মতে কি খেলবা দিবা লাগে না লাগে তো মোৰ মতেও লাগে কাৰণ এনে বহুত তাৰমানে বকি আছে তাৰমানে পুৰা আৰু ডিছকুৱালিফাই কৰিছিলোঁ যদিও কাৰণ এনে বহুত বকি আছে আৰু চাবাও গৈছোঁ এন্দৰ কিমান অকাৰ আছে তো সেইকাৰণে এতিয়া ছেকেণ্ড ৰাউণ্ডত আৰু মানে ছেকেণ্ড খেলাখনত আৰু জইন কৰি দিলোঁ ৰিজইন কৰি দিলোঁ এন্দক তো এন্দে খেলবা পাৰবি কেনে অনুভৱ ভালকে জোচত কব তেতিয়া এদিন নহবা বাদ দি তো পুৰা জোচত আহি গৈছে চলি আকৌ নাই ছেকেণ্ড ৰাউণ্ড আৰু চান্স মানে ছেকেণ্ড খেলাখনত আৰু চান্স দিলোঁ একবাৰ তো চাই যাওঁ আছে ফ'ৰ্থ মানে কি হ'ব মানে যোনী চবত চাই তাগৰা চলি তাক অলপমান দূৰত হ'ব এতিয়া মই দেখি দিছোঁ এডলাৰ পৰা মানে মানুহটো বলটো তাৰে ভৰাব লাগিব এটা 3ডাল ষ্টেম্পো দিছোঁ দেখছি না তো যাৰ হায়েষ্ট কম ভোট থাকব শুনি তাৰ পৰা এখনি হাত ডিষ্টেঞ্চতে পাই যাব আৰু যাৰ বেছি ভোট থাকে তাৰমানে শুনি ইনকে দূৰত যাই দেখিব আহি গৈছে কৃষ্ণৱে ভোট দিব তো হ'ব কাক ভোট দিব লাগে তো এনভেলপত কলি মাৰি খাবি দিওঁ তই গম পাইছে নে তো ভিতৰত লৈ আহিছোঁ ইয়াক ভোট কেন্দ্ৰক আমাৰ তাতে হ'ব আমাৰ ভোট আহিব ছেকেণ্ড আহিব সুমন দেহা দৰ্জা মাৰি দিছোঁ পুৰা সুমন কাক ভোট দিবা তুমি বাগুচ্ছা গেমটোত কৃষ্ণৱে ভাল হ'ব কাৰণ কৃষ্ণৱে ফাৰ্ষ্ট ভোট দিছ তো আহি যা কৃষ্ণ
বাল্টিংটো এতে ৰাখিব বুলি মোক বহুতে ভোট দিছে কিজানি সেইকাৰণে মই তোক বহুত লাজ থাকিব পাৰে কৃষ্ণ খালি ঠিকে আছে বাল্টিং যাই কিনে এক দিছি দুটা ভোট সেইকাৰণে আহি গেছি বাল্টিং পুৰা 2 নম্বৰ ডালত দেখছি না দুবজা আছে ফাৰ্ষ্ট গেমৰ দে এই ফাৰ্ষ্ট মিছ হৈ গেল কৃষ্ণ বৰিতা বৰ্তমান সুমনক ভোট দিব ওলাইছোঁ সুমনৰো ঠিক একে ও ফুল ক্লোজ ও ফুল ক্লোজ হৈছে ইয়াৰ ফুল ক্লোজ হৈছে তো ইয়াৰো এটাও নহ'ল হাৰি গেল ভাব না বাল্টিংটো একে জেগাতে থাকিব না একদম লাষ্ট কৰি যাব তুমি কি ভাব মই একে জেগাতে থাকাটো ভাবো তো ই ঠিকেই ভাবছি ইও কিনকে গম পাইছি একে কায়জি ভোট দে নাই ইয়াক তো এক জাগাত নললে তো তান্দৰাই দাখলৈকে গৈছিল তো এক কায়ো ভোট দে নাই কাৰণে আৰু অস্ত্ৰতে ৰাখিল তে দেদা এতিয়া অস্ত্ৰতে এডভান্টেজ পাইছ পাৰা না নৰা চাওঁ ইয়ে বহুত ক্লজ নল্লাক ফাৰ্ষ্টটো গেল দুই গেল দুটা গেল লাষ্ট ইয়াস লাষ্টে ধৰাই ল'লে তো এক পইণ্ট মৃদুলৰ এতিয়া মৃদুল চবতছে ক্লজ আছে উইনাৰৰ কাৰণ মৃদুলৰ তাতে আছে এতিয়া 1 পইণ্ট না ইয়াতে ৰাখিব বুলি বাল্টিংটো লাষ্টত যাব পুৰা লাষ্টত যাব নেকি তো ই ভাবিছে এক ভোট দিছি চবেই সেইকাৰণে লাষ্টত যাব বুলি ভাবিছে কিন্তু নহয় তো ভোট দিছি ঠিকে কিন্তু অলপ পেট লাগে অলপ শকত সুমনে ভোট দিব বুলি বিতুবনক চালাই একদম বেছি ভোট দিয়া নাই সেইকাৰণে আহি গৈছি মাজৰ ষ্টেম্পক তো আৰু অলপমান এডভান্টেজ পাইছি তো কি কৰে চাওঁ প্ৰথমটো মিছ বিতুবন কি দ্বাৰা দে বাল্টিং ঠুকিব দিয়া নাই মিছ এটা নোৱাৰিলে কি তাতে ৰাখিব না একদম লাষ্টৰ ষ্টেম্পত না এতে ৰাখিব মই এতে না চেনা বাল্টিংটো তাতে ৰাখিব বুলি তাতে ৰাখব পাও দেচোন চাওঁ তো নহয় গাইছ ইয়াৰ ভাবাৰ দৰে নহয় ভোট দিছি কোনবাই ঠিকে আছে দিয়া ইয়ে চিন নাচি টেক্সি লাষ্ট অলপ ভাবি চিন্তি মাৰ নল্লাক এতিয়া সৰু এতিয়া তাৰমানে মানে সৰুৰে লাষ্ট ন আৰু নাই লাষ্ট কণ্টেষ্টেণ্ট তাৰমানে ইয়ে আছে এতিয়া তো ইয়াৰ ভাব না তুমি বাল্টিংটো ইয়াতে ৰাখিব না লাষ্টত যাব বাহ কি স্মাৰ্ট এনচাৰ দিছি চলিটো স্মাৰ্ট আছে কিন্তু দিয়া সেইটোৱে আছে তোমাৰ কাই ভোট দিয়া নাই তোমাক এটা গেল ইজি মাৰিব দে লাহে লাষ্ট এইবাৰ ভালকে যিহেতু উইনাৰ হৈছে আমাৰ মৃদুল তো মৃদুলক সন্মান দিব লাগিব এটা মেডেল আৰু এখন গামোচা দি তো ফাৰ্ষ্ট মই মেডেলটো পিন্ধি দা চবে তাপলি বজাব দা আজি আমাৰ উইনাৰ হৈ গেল গেমৰ তো এখন ফুলান গামোচা দি সম্বৰ্ধনা জনাব আমাৰ কৃষ্ণ বৰ্মন সুমন বৰ্মন আৰু যুগল বৰ্মনে সম্বৰ্ধনা অনুষ্ঠান আপুনি ইয়াতে হৈছিল মজা খেলাখন চলি গাই কালচি দেখিলা আইছি কাম নাই তো আজি ভিডিওতে এখানে ইয়াতে আছিল ভিডিওতে ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্রাইব কৰিবলৈ একদমই নেপাহৰিব আল্লাহ ভিডিওতে বাই বাই গাইস